নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে মোষ্ট ইম্পৰ্টেন্ট জিকে MCQ লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকে যেন। আহক এতিয়া আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আজি প্ৰথম কোৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰ অধিকাৰ আছে? অপচন এ 19 অনুচ্ছেদ, অপচন বি 21 অনুচ্ছেদ, অপচন সি 32 অনুচ্ছেদ, অপচন ডি 44 অনুচ্ছেদ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 32 অনুচ্ছেদ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে 15 আগষ্ট 1947 চনৰ তাৰিখে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? আপোনালোকে অপচনসমূহৰ ভিতৰত অপচন এটো হৈছে শুদ্ধ এনসাৰ লৰ্ড মাউণ্টবেটেন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাং কেতিয়া কামৰূপৰ ভ্ৰমণ কৰিছিল? অপচন এ 620 খ্ৰীষ্টাব্দত, অপচন বি 643 খ্ৰীষ্টাব্দত, অপচন চি 712 খ্ৰীষ্টাব্দত, অপচন ডি 750 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 643 খ্ৰীষ্টাব্দত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ বিভাজনৰ সীমা নিৰ্ধাৰণৰ বাবে গঠন কৰা আয়োগৰ সভাপতি কোন আছিল? এইটো আপোনালোকে বহুতে জানেই। অপচন এটো হৈছে শুদ্ধ এনসাৰ ৰেডক্লিফ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচন এ পূজ্য বৰ্মন, অপচন বি ভাস্কৰ বৰ্মন, অপচন চি মহেন্দ্ৰ বৰ্মন, অপচন ডি হজাৰ বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ পূজ্য বৰ্মন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম অসামৰিক সন্মান কোনটো? অপচন এ পদ্মবিভূষণ, অপচন বি ভাৰত ৰত্ন, অপচন চি পদ্মবিভূষণ, অপচন ডি পৰমবীৰ চক্ৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি ভাৰত ৰত্ন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট এক্ট কাৰ সংসদে গৃহীত কৰিছিল? অপচন এ ভাৰত, অপচন বি ব্ৰিটিছ, অপচন চি পাকিস্তান, অপচন ডি ফ্ৰান্স। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি ব্ৰিটিছ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ ৰাজ্যৰ ৰাজধানী কি আছিল? অপচন এ তেজপুৰ, অপচন বি দুৰ্জয়া, অপচন চি প্ৰাগজ্যোতিষপুৰ, অপচন ডি চৰাইদেউ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন চি প্ৰাগজ্যোতিষপুৰ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে জাতীয় পতাকা অশোক চক্ৰত কিমানডাল দণ্ড আছে? অপচন এ 20 ডাল, অপচন বি 22 ডাল, অপচন চি 24 ডাল, অপচন ডি 26 ডাল। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন চি 24 ডাল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? অপচন এ উমানন্দ, অপচন বি মাজুলী, অপচন চি পিকক আইলেণ্ড, অপচন ডি ধুবুৰী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি মাজুলী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ পিছত কোন বংশই কামৰূপত শাসন কৰিছিল? অপচন এ পাল বংশ, অপচন বি শালস্তম্ভ বংশ, অপচন চি কোচ বংশ, অপচন ডি আহোম বংশ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি শালস্তম্ভ বংশই ৰাজত্ব কৰিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? অপচন এ জৱাহৰলাল নেহৰু, অপচন বি চৰ্দাৰ বল্লভভাই পেটেল, অপচন চি ডক্টৰ বি আৰ আম্বেদকাৰ, অপচন ডি মৌলানা আব্দুল কালাম আজাদ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন ডি মৌলানা আব্দুল কালাম আজাদ। আজি শেষৰ কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ বিষয়ে তথ্য পোৱা এটা বিদেশী উৎস কোনটো? অপচনসমূহৰ ভিতৰত অপচন বিটো হৈছে শুদ্ধ এনসাৰ হিউৱেন চাং আছিল। আজি ভিডিওটো কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ MCQ আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। লগতে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ জীৱন যুদ্ধ চেনেলটোক যাতে সকলোৱে মৰম স্নেহ দি যাতে আগুৱাই লৈ যাওক, সেই প্ৰচেষ্টাৰে আপোনালোকৰ বাবে বহুতো কষ্ট কৰিছোঁ। ধন্যবাদ।